এইটো কিমান সময়ত হৈছিলে এক্সিডেণ্ট? এইটো কেনেকৈ সোমালে? এইটো মানে এনেকৈ উঠাইছিলে ব্ৰেকটো মানে দুটা ব্ৰেক লাগিব লাগিছিলে এটা ব্ৰেক। ইয়াত মানুহ দুনুহ নাছিলে নহয়? ইয়াত মানুহ নাছিলে নহয় ঘৰত? এটা আছিলে বোৱাৰীটো, ঘৰৰ বোৱাৰীটো। এইটো কাৰ ঘৰ ন? এইটো বিয়েনৰ ঘৰটো। আগতে যে এই আপুনি কাৰ মা? মোৰ মা হা? আচিৰা। বা কিমান বয়স হৈছে আপোনাৰ? হ'ল আৰু তথাপিতো আমি হিচাপ নকৰে নহয়। তথাপিতো এইটো ডাঙৰ ভূমিকম্পটো মনত আছিলে? আমি বহুত ডাঙৰ আৰু ইমান বিয়া হ'ল নে নাই তেতিয়া? বিয়া হোৱা নাই, গাভৰু আছো। ডাঙৰ ভূমিকম্পটো আপুনি পাইছে? কি হৈছিলে ভূমিকম্পটো? কি হৈছিলে? মাছ কিমান ঢুকালে। ৰঙা ৰঙা ৰ'ব, তেতিয়া আপোনাৰ ঘৰ ক'ত আছিলে ভূমিকম্পত? আপুনি চাপৰি গাঁৱে নি? গাঁৱতে বিয়া হৈছিলে আপুনি? এতিয়া আপোনাৰ স্বাস্থ্য ভালে আছে চব? হা? খোৱা বোৱা চব ঠিকে আছে? চলা কৰাটো কৰি আছে? গড়মুকললৈকে যাব পাৰে নোৱাৰে? পাৰে। মই বালি চাপৰি। কিমান ধুনীয়া হৈ আছে দেখিছেনে নাই আইতা? কিমান বছৰটো 50 চনৰ হৈছে মানে এতিয়া কিমান বয়স হ'ব আইতা? কিমান হ'ব? 100 হ'ল নি? 80-90 হৈছে। এইটো আপোনাৰ নাতি নে কি? নাতিৰ পৰা পুতি হয়নে নহয়? নাতিটো হয় নহয়। ঠিক আছে দেই, ভালে থাকক আৰু ধন্যবাদ।